হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আমি ফুৰিব যাব ওলাইছোঁ, যিহেতুকে আমাৰ আজি ডিউটি নাই, সেইকাৰণে আৰু বহুত গৰম পৰিছে গাইজ। এইফালে আমাৰ বাইদেউ, পম্পী বাইদেউ। আমি ছাতি লৈ বহুত বেয়া পাওঁ গাইজ। जीवन में दुख दर्द तो आते जाते रहेंगे, लेकिन घूमना फिरना नहीं छोड़ना चाहिए। Yes. আৰু কি আৰু বাকী ক'ত থাকিব লাগে না হাঁহি ধেমালি কৰি আৰু এইফালে আৰু দেখাই আছোঁ ৰ'ব এটা গাইজ। আমি ক'ত যাম এতিয়ালৈকে ডিচাইড কৰা নাই। এইজনীহে জানে গাইজ ক'ত লৈ যাব মোক। তাই যে ক'ত নিব চাই লওঁ মই, নহ'লে দিম ধমকি। মই য়াংচি বাইদেউ। আজিকালি বেছি গ্ল' কৰা হৈছে কিয়? অ' মাই গড, তুমি প্ৰেমত পৰিছা নেকি? সেইকাৰণে আৰু বাইদেউ বাকী আমাক কেনেকুৱা লাগিছে প্লিজ জনাব দেই। লাগে জীৱনত এইটো ভুল আৰু জিন্দগীত নহ'ব। প্ৰেম নো লাভ, দ্য ডোৰ ইজ ক্লোজ। একদম বন্ধ, একদম বন্ধ। গাইজ আমাৰ ফটো ছেশ্যন চলি আছে নহয় একো, তুমি বৰকি থাকিলে। গাইজ আমি ফাইনেলি নামিলোঁ জাহাজৰ পৰা, আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। আপোনালোকক দেখাম, খোলা আছে নাই সেইটোও নাজানো। আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখাম, চাই থাকিব। ইমান ধুনীয়া ন? অঁ সেইকাৰণেতো মই ভাবি আছোঁ আজি সেইফালে চাইনি ফাইনেলি পাই গ'লোঁ দৌলগোবিন্দ মন্দিৰ। ভাবি আছিলোঁ নাপাম বুলি, কিন্তু গেট খোলাই আছে। দেখাই আছোঁ ৰ'ব আপোনালোকক ইয়াৰ পৰিৱেশটো। আৰু এইফালে আমাৰ পম্পীয়ে চাকি ধূপ লৈ লৈছে, এতিয়া জ্বলাম ভিতৰত। দেখাই আছোঁ ৰ'ব আপোনালোকক ইয়াৰ পৰিৱেশটো, বহুত ধুনীয়া হয়। ইফালে ধুনীয়াকৈ হাত ভৰি ধুই লওঁ, ইয়াত ধুনীয়াকৈ ধুবৰ কাৰণে জেগা আছে। আৰু এইফালে আমাৰ বাইদেৱে হাত ভৰি ধুই আছে, তাতে ভিতৰত পাই যাবা অ' মাজনী। এইফালে হাত ভৰি ধুবৰ কাৰণে ধুনীয়া জেগা আছে, চাকি দিয়া জেগা। চাকি দি লওঁ ধুনীয়াকৈ আমি। আমাৰ পম্পীয়ে ধূপ জ্বলাই আছে। তই ভইচটো কাটি দিবি। ধূপ চাকি, আৰু আমি এতিয়া ভিতৰত যাম, আপোনালোকক দেখাম। ইয়াত হোলীত বহুত ডাঙৰকৈ মানে হোলী আয়োজন কৰে, আৰু ইয়াত বহুত মানুহ হয়, বহুত ভিৰ হয়। আমাৰ লাগ ভাল আছে দেই। পূজা কৰিলোঁ, এতিয়া আমি যাম। আৰু এইফালে মাতিলা ষ্টাইলিছ ডগী লাভাৰ আমাৰ কাষত এই কুকুৰটোৱে ৰখি আছে, দেখিছে না? মোক আপলোড নকৰিব, মোৰটো ক্ৰপ কৰি দিব। কি দিমে মোৰ আপলোড ভাইৰেল হৈছে নাই? গ্ৰীণ পুৰা। ডগিছ ভাই ভাইৰেল হৈ গ'ল। মন্দিৰৰ পৰা আহিলোঁ পূজা চূজা কৰি ধুনীয়াকৈ। এতিয়া আকৌ ৰিটাৰ্ণ যাম জাহাজত 5:20। অলপ টাইম ৱেইট কৰিম। বা